ইমান যে ভিৰ, বাপৰে বাপ, ইমান যে মানুহ হৈছে আজি। মানে 5 জানুৱাৰী বুলি কথাটো, সেইকাৰণে মানুহৰ ভিৰটো বেছি হৈছে তাৰমানে। আৰু তো গাইজ, ইয়াৰ ওলালোঁ গুৱাহাটীখন ফুৰিবলৈ। এতিয়া গৈ আছোঁ। তো চাউথ পথ যাওঁ, এখন পাৰ্ক বনাইছে নতুন, এইখনত যাম বুলি ভাবি আছোঁ, নহ'লে কামাখ্যা মন্দিৰ যাম বুলি ভাবি আছোঁ। আগত যাই মই আছোঁ আৰু মোৰ লগত আছে মোৰ গেন্দা ফ্ৰেণ্ড। এয়া হ'ল আমাৰ গেন্দা ফ্ৰেণ্ড। লাজ পাইছে, কথা নকয়। ঠিক আছে, অলপ ভিডিঅ'টো চাই থাকক, ষ্টাৰ্ট কৰোঁ। গৈ আছোঁ, ক'ত যাওঁ দেখাম। তো গাইজ, আহি পালোঁ ফাইনেলি উজান বজাৰ পাৰ্ক। মানে এইখন পাৰ্ক মানে নতুনকৈ যিখন পাৰ্ক বনাইছে, তো এইখন পাৰ্কত আহিলোঁ। তো মানে মন্দিৰ যোৱা কথা আছিল, এইটো কেঞ্চেল কৰিলোঁ। মানে ভাবিলোঁ পাৰ্কখনে চাই যাওঁ আৰু কেতিয়াবা আহিব পাৰোঁ নে নাই, তো সেইকাৰণে আহিলোঁ। এবাৰ চাওক, এবাৰ ভিৰ, মানুহ যি ভিৰ আজি মানে টিকেট চিকেট কাৰণে হয়তো ফ্ৰী দিছে নেকি নাজানো। এবাৰ চাওক দৃশ্যবিলাক দেখাই আছোঁ, পূৰা গোটেই দৃশ্যবিলাক দেখাই আছোঁ। পাৰ্কৰ মানে এফালৰ পৰা ইফাললৈকে কিমান দূৰ মানে এৰিয়া দেখাই আছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। गेट के पास से नहीं, तुम नहीं जाएगा, तुम नहीं जाएगा। ইমান যে ভিৰ, বাপৰে বাপ, ইমান যে মানুহ হৈছে আজি। মানে 5 জানুৱাৰী বুলি কথাটো, সেইকাৰণে মানুহৰ ভিৰটো বেছি হৈছে তাৰমানে। আৰু টিকেটো নাই, ফ্ৰী দিছে নেকি আজি, পূৰা মানুহ আছে। চাওক
গাইস চাব পাৰি তো গাইজ হৈ গ'ল দেখা মানে এতিয়া আমি ৰুমত যাম আৰু মানে বহুতখন ঘূৰিলোঁ আৰু আছে মানে ঘূৰিলে বহুত টাইম লাগি যাব তো ঠিক আছে তথাপি চেষ্টা কৰি আছোঁ দেখুৱাই তো কেনেকুৱা লাগিল আৰু কোনোবাই যদি অহা নাই এতিয়ালৈকে এবাৰ আহি চাওক মানে বহুত মজা লাগে বহুত মজা মানে এবাৰ আহি চাওক বহুত ভাল লাগিব মানে আজি ভিৰ ভাৰ মানুহৰ কাৰণে মানে বেছি ভাল নালাগে মানে বেলেগ দিন আহিলে ভাল লাগিব দিনত আহিলে মানে গধূলি টাইমত আহিলে বহুত ভাল লাগিব বাই বাই ভিডিঅ'টো কেনে লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ'ল' এটা কৰি দিব